হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? এতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহত আচলতে বাগানত যথেষ্ট কাম থাকে, কাৰণ গৰমৰ দিনৰ পাচলি কৰিবলৈ আৰম্ভ কৰিবলৈ হৈ গ'ল। মই শীতৰ পাচলিৰ যিবিলাক গ্ৰ' বেগ আছে সেইবিলাকৰ মাটিবিলাক উলিয়াই পেলাই ৰ'দত ধুনীয়াকৈ 2-3 দিন লুটিয়াই বগাই শুকুৱাইছোঁ, আৰু তাত থকা আগৰ গছৰ শিপাবিলাকো উলিয়াই পেলাইছোঁ। তাতে অকণমান মই ছাই, চূণ আৰু জৈৱ ফাংগিচাইড ট্ৰাইক'ডাৰ্মা অকণমান হালধিও মিলাই পেলাই মই ধুনীয়াকৈ এইখিনি শুকুৱাই পেলাই অলপ দিন ৰেষ্ট দিছোঁ। আৰু কিছুমান পট আচলতে মই ফিল আপ কৰিলোঁ, তাতে আধা গোবৰ সাৰ আৰু আধা কেঁচু সাৰ মিলাই পেলাই ফিল আপ কৰি পেলাই মই এবাৰ নতুনকৈ কিছুমান গুটি দিছোঁ, যেনে ধৰক ৰঙা ভেন্দি, চুইট কৰ্ণ, মাস্ক মেলন, জুকিনি এনেকুৱা ধৰণৰ গুটিবিলাক দিছোঁ। লাহে লাহে গজিবলৈ আৰম্ভ কৰিছে। আচলতে বাগানখনে মোক যথেষ্ট আনন্দ আৰু উৎসাহ দিয়ে। যিমানে কষ্ট নকৰোঁ কিয় মোৰ কেতিয়াও ভাগৰ নালাগে। ৰাতিপুৱাৰ পৰা প্ৰায় 2-3 ঘণ্টা কাম কৰি থাকিলেও, টান কাম কৰিলেও মোৰ আচলতে ৰিপৰ্ট কৰোঁতে সদায় বেছি কষ্ট হয়, কিন্তু মোৰ কেতিয়াও ভাগৰ নালাগে। মই নিজে অনুভৱ কৰিছোঁ যে মোৰ বডিৰ ফ্লেক্সিবিলিটিটো যথেষ্ট আগতকৈ বাঢ়ি গ'ল, আৰু বাগানখন ভগৱান আৰু বাগানখনৰ কৃপাত মই নিৰোগী হৈ আছোঁ, আৰু মনটো সদায় মোৰ ফ্ৰেছ হৈ থাকে। আৰু এতিয়া ফেব্ৰুৱাৰী মাহত কিছুমান গছৰ প্ৰুনিং কৰিব লাগে, যেনে মই আঙুৰ গছজোপা প্ৰুনিং কৰিলোঁ, আপেল প্ৰুনিং কৰিলোঁ, লগতে এপল বেৰখিনি লাগি শেষ হোৱাৰ পিছত সেইজোপা গছো মই প্ৰুন কৰিম। আচলতে গাৰ্ডেনিংখনৰ কাম কৰি থাকোঁতে যিমানবিলাক কাম কৰা যায় আচলতে সকলোবিলাক ভিডিঅ' কৰা সম্ভৱ নহয়, কিছুমানহে ভিডিঅ' কৰি আচলতে দেখুওৱা যায়। আৰু তিয়ঁহ, জিকা, ভাতকেৰেলা, ৱাটাৰমেলন এনেকুৱা ধৰণৰ গুটিবিলাকো গজিছে। আৰু ধৰক বহুত কাম থাকে, যেনে এডিনিয়ামৰ মই গছকেইজোপা ৰিপৰ্ট কৰিলোঁ, কৰি পেলাই মই ৰ'দত শুকুৱাই থৈছোঁ, গছকেইজোপা ডিহাইড্ৰেট হ'বলৈ দিছোঁ, আৰু 15 দিনমানৰ পিছত সেইখিনি মই ৰিপৰ্ট কৰিম। এডিনিয়ামৰ কোটেক্সটো নিজে কেনেকৈ ডিজাইন কৰিব পাৰি সেইটো মই কেতিয়াবা বেলেগ এটা ভিডিঅ'তে দেখুৱাম। আচলতে গাৰ্ডেনিংটো হৈছে এটা আৰ্ট। বাগানখনে আচলতে সদায় মোক নতুনত্ব দি থাকে, সদায় নতুন কিবা এটা নহয় কিবা এটা, আজি কোনোবাটো ফুলিছে, কোনোবাটো লাগিছে, নতুন কিবা এটা নহয় কিবা এটা মোক সদায় দেখুৱাই থাকে, আৰু সেইকাৰণে মই সদায় আনন্দিত হৈ থাকোঁ। আচলতে আশে পাশে কি হৈ আছে সেইবিলাক জানিবলৈ বা শুনিবলৈ মোৰ সময়ে নাথাকে। সেইকাৰণে আচলতে সকলোৱে যদি সৰুকৈ হ'লেও এখন বাগান কৰে, তেতিয়া কেতিয়াও ডিপ্ৰেশ্যন বা কোনো বেমাৰত নপৰাকৈ জীৱনটো বৰ আনন্দময়ে কটাব পাৰিব। আচলতে প্ৰথমতে কিছু ভুল হ'ব, কিছু গছ মৰিব, নিজৰ ভুলৰ কাৰণে মোৰো হৈছিল তেনেকুৱা। লাহে লাহে যেতিয়া কৰি গৈ থাকিব নিজে নিজে বস্তুবিলাক শিকি গৈ থকা যায়। আৰু যিসকলে গাৰ্ডেনিংটো এনেকুৱা বস্তু যে আজি ভাবিছে আপুনি আজিয়ে কৰিবলে নহ'ব, আচলতে প্লেনিং লাগিব। যেনেকৈ ধৰক ঠাণ্ডা ছিজনৰ পাচলি কৰিবলগীয়া হ'লে এতিয়াৰ পৰা যদি 2টা বস্তা, এটা খালী বস্তা, এটা এবস্তা মাটি আনি পেলাই যোগাৰ কৰি ল'লে, তাতে ৰেগুলাৰ যিখিনি কিটচেন কম্পনৰ পৰা ৱেষ্ট ওলায় সেইখিনিত এনেই ভৰাই পেলাই কিটচেন ৱেষ্টৰ ওপৰত আকৌ মাটি দিলে, আকৌ কিটচেন ৱেষ্ট দিলে, আকৌ মাটি দিলে, তৰপে দিয়াৰ পিছত যেতিয়া ভৰ্তি হ'ব গাঁঠি মাৰি থৈ দিব, আৰু যেতিয়া ছেপ্টেম্বৰ মাহলৈকে ঠাণ্ডাৰ পাচলি কৰিবলৈ সময় হ'ব, তেতিয়াহ'লে আপুনি এইখিনি ডিকম্প'জ হৈ ধুনীয়া সাৰ হৈ যাব, তাত একো নিমিলালেও পাচলি ধুনীয়া হ'ব। আৰু যিসকলৰ মাটিৰ অভাৱ তেখেতসকলে কোকোপিট বা ডাঠ কাগজ বা শুকান পাত তেনেকুৱাকৈ দি পেলাই প্ৰস্তুত কৰি ল'ব পাৰে। আৰু যিকোনো প্ৰকাৰে মুঠতে বহুত সহজ পদ্ধতিত আচলতে গাৰ্ডেন কৰিবলৈ পাৰে, লাগে মাথো অকণমান ধৈৰ্য। আৰু যেতিয়া ঘৰতে হোৱা অৰ্গেনিক পাচলি খাই ঘৰৰ সদস্যসকলে যি এটা মিঠা হাঁহি মাৰিব, সেইটো চাই যে অত্যন্ত ভাল লাগে। আচলতে বাগান কৰাটো এটা সাধনাৰ নিচিনা। 2021 চনতে মই বাগানখন কৰিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু বাগানখনৰ প্ৰথম অৱস্থাৰ পৰা গোটেইখিনি মই অকলেই কৰিছিলোঁ। তলৰ পৰা যিমান মাটি কঢ়িয়াবলগীয়া আছিল গোটেইখিনি মই অকলেই কঢ়িয়াইছিলোঁ। আৰু এতিয়া প্ৰায় 400 জোপামান গছ হ'ল। এতিয়া কিন্তু মানুহজনে সম্পূৰ্ণৰূপে মোক সহযোগ কৰে, কিন্তু নাজানে আচলতে তেখেতে কেনেকৈ পট গাৰ্ডেনিং কৰিব পাৰে। যিখিনি মই কওঁ সেইখিনি তেখেতে কৰি যায়। আৰু এতিয়া এই সাৰবিলাক মই নিজেই বনাইছোঁ। চাওক, মই শাক পাচলি বাকলি পানীত তিয়াই থৈছোঁ, লগতে নিমপাত তিয়াই থৈছোঁ। নিমপাতখিনি অৱশ্যে 21 দিনমান তিয়াই থওঁ। লগতে কিটচেন কম্প'ষ্ট বনাইছোঁ। মই পাচলি বাকলি এনেকৈ দি পেলাই ভৰাই থৈছোঁ। লগতে শুকান পাত মই আনি পেলাই ভৰাই থৈছোঁ। ইয়াতে মই চাউল ধোৱা পানী দি পেলাই পাতখিনি তিয়াই লৈছোঁ, লৈ পেলাই ভৰাই থৈ দিম। 1.5 মাহমানত এইখিনি আচলতে হৈ যায়। আচলতে বাগান কৰিবলগীয়া হ'লে আচলতে লাজ কৰিব নালাগিব। মই গছৰ তলৰ পৰা নিজেই পাত সাৰি আনি পেলাই গোটাই থওঁ, উইণ্টাৰ ছিজনৰ কাৰণে। এনেকেই আচলতে বাগানখন কৰি আচলতে মনটোও ভাল লাগি থাকে সদায়, আৰু ধৰক ঘৰতে সকলোকে অৰ্গেনিক পাচলি খুৱাব পাৰিছোঁ, সিও এটা মনত ফূৰ্তি। আৰু এনেকৈয়ে মোৰ কিটচেনৰ পৰা ওলোৱা ৱেষ্টখিনি যায় চাদলৈ গছৰ খাদ্য হিচাপে, আৰু চাদৰ পৰা কেঁচা সোণ হৈ উভতি আহে মোৰ কিটচেনলৈ।
আৰু মোৰ পৰিয়ালৰ সদস্যসকলক সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে। আজিলৈ আহোঁ, বাই।